এপছটোৰ পৰা মই পোৱা পইচাখিনি আপোনালোকে এটা স্ক্ৰীনশ্বট দি দিছোঁ সেই স্ক্ৰীনশ্বটটোৰ পৰা আপোনালোকে জানিব পাৰিব যে মই কিমান টকা পাইছোঁ আৰু মই কেনেকৈ পাইছোঁ আপোনালোকে কেনেকৈ হ'ব সেইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব আৰু এইটো চেনেলৰ এইটো প্ৰথম ভিডিঅ' আৰু এই চেনেলটো আপোনালোকে কিছুমান ইনফৰমেশ্যনেল টাইপৰ ভিডিঅ' পাব কিছুমান আৰ্নিং টাইপৰ ভিডিঅ' পাব আপোনালোকে কিছুমান দৈনন্দিন জীৱনত আপোনালোকে উইদাউট ইনভেষ্টমেণ্ট আপোনালোকে পইচা ঘটিব পাৰিব আৰু সেই বিষয়ে আপোনালোকৰ নলেজ দিম এই চেনেলত যেহেতু এইটো চেনেল মাত্ৰ নতুন আৰু সেই নতুন চেনেলটোৰ কাৰণে আপোনালোকৰ কাৰণে এটা এনেকুৱা ধৰণৰ এপছ লৈ আহিছোঁ যিটো এপছ আপোনালোকে যদি ডাউনলোড কৰি থৈ দিয়ে তেনেহ'লে আপোনালোকৰ লাভ হৈ থাকিব যেনে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিলে লাভ হৈ থাকিব তেনেধৰণে এই যিটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনটো মানে এপছটো আপোনালোকে ডাউনলোড কৰি থ'লেও আপোনালোকৰ লাভ হৈ থাকিব আৰু কেনেধৰণে হ'ব কৈ আছোঁ আৰু আপোনালোকে যেতিয়া প্ৰথম চাইন আপ কৰিব তেতিয়া আপোনালোকে হ'ব 41 rupees আৰু 41 rupeesটো আপোনালোকে এনেই ডাউনলোড কৰি দিলে নাপায় আপোনালোকে এতিয়া ভাবিছে যে আপোনালোকে যাব ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটো ল'ব ডাইৰেক্ট ডাউনলোড কৰি 41 rupees পাই যাব কিন্তু তেনেধৰণে নহয় আপোনালোকে যদি সঁচাকৈ ভাবিছে যে 41 rupeesটো আপোনালোকৰ লাগে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব আৰু সেই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কৈ দিম যে কেনেধৰণে আপোনালোকে 41 rupeesটো আপোনালোকে কৰিব পাৰিব 40,000ৰ ওচৰ আছে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এই যিটো এপছ আছে সেই এপছটো সম্পূৰ্ণ নতুন হয় আৰু নতুন হোৱাৰ কাৰণে তাত কিছুমান বনাছ দিয়া হৈছে কাৰণ মই যে কৈছিলোঁ প্ৰথমতে যে আপোনালোকে ডাউনলোড কৰি থৈ দিলে হ'ল মানে ডাউনলোড কৰি পেলাই যেতিয়া থৈ দিব আপোনালোকে তাৰপিছত আপোনালোকে যেতিয়া সেই এপছটোত সদায় আপোনালোকে ভিজিট কৰিব তেতিয়া আপোনালোকে কিছুমান পইচা দিয়া হ'ব মানে 0.5 টকা হওক বা আপোনালোকে 1 টকা হওক 2 টকা হওক 10 টকা তেনেধৰণে আপোনালোকে কিছুমান ডেইলি বনাছ দি যোৱা হ'ব আৰু আপোনালোকে ফাৰ্ষ্ট চাইনিঙত আপোনালোকে পাই যাব 41 rupees এই কৰি নাথাকি এতিয়া আহক যাম এপছটোৰ ভিতৰলৈ আৰু এপছটো কেনেধৰণে ইনষ্টল কৰিব লাগিব আপোনালোকে গম পালে তল ডেছক্ৰিপশ্যনত এটা লিংক আছে সেই লিংকটোত গৈ পেলাই ক্লিক কৰিলে আপোনালোকে এখন আপোনালোকে পেজ দেখি ল'ব এপ্লিকেশ্যনৰ অহাৰ পিছত আপোনালোকে মোবাইলৰ ওপৰত আৰ্নিঙত দেখিবলৈ পাইছে যে 11 টকা আৰু আপোনালোকৰ নিজৰ আৰ্নিঙত দেখিবলৈ পাব 11 টকা মাত্ৰ কিন্তু আপোনালোকে সেইটো মই যিটো কৈছিলোঁ 41 rupees হ'ব গতিকে নেক্সট আপোনালোকৰ 29 rupeesটো আপোনালোকৰ ক'ৰ পৰা আহিব সেইটো কৈ আছোঁ আপোনালোকে কাষত দেখিছে এটা আপোনালোকে গেষ্ট বুলি আছে তাত আপোনালোকে যেতিয়া গেষ্ট আইকনটো ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এখন চাৰ্ট ওলাই যাব আৰু তাত কিছুমান ফিল আপ কৰিবলৈ দিব আপোনালোকৰ ফোন নাম্বাৰটো তাৰপিছত আপোনালোকে এটা পাছপৰ্ট আপোনালোকে নিজৰ মনৰ ইচ্ছামতে বনাব পাৰে আপোনাৰ মনত থকাকৈ তাৰপিছত সেই পাছপৰ্টটোকে আপোনালোকে ৰিকনফাৰ্মেশ্যন কৰিব লাগিব নেক্সট আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই নাম্বাৰটো এটা OTP আহিব সেই OTPটো আপোনালোকে তাত ফুলফিল কৰাৰ পিছতে আপোনালোকৰ যেতিয়া আপোনালোকে সেইটো দান কৰিব তাৰপিছতে আপোনালোকক 41 rupees আপোনালোকক দি দিয়া হ'ব মানে 29 rupees এক্সট্ৰাকৈ আপোনালোকক দি দিয়া হ'ব নেক্সট আপোনালোকে নিজৰ বন্ধুসকলক শ্বেয়াৰ কৰি আপোনালোকে তাৰ পৰা আৰ্নিং কৰিব পাৰে আৰু সেই আৰ্নিঙৰ কাৰণে আপোনালোকে শ্বেয়াৰ অপশ্যনটো যাব শ্বেয়াৰ অপশ্যনটো যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এখন প্ৰেছ ওলাব আৰু সেইখনত আপোনালোকে লিখা আছে যে আপোনালোকে ফেচবুক হওক হোৱাটছআপত যিকোনো মাধ্যমতে আপোনালোকে সেই এপছটো শ্বেয়াৰ কৰিব পাৰে বা সেই লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আৰু প্ৰথম যেতিয়া 5 জনে আপোনাৰ সেই লিংকটোৰ পৰা যদি এই যিটো আপোনালোকে এপছটোত আহে আৰু এপছটোত আহি পেলাই যদি বাউণ্ড কৰি লয় তেনেহ'লে আপোনালোকে পাই যাব 50 টকা নেক্সট আপোনালোকে 150 টকা পাই যাব আৰু তেনেধৰণে আপোনালোকৰ যিটো আৰ্নিং আছে সেইটো বাঢ়ি বাঢ়ি গৈ থাকিব আৰু এটা অপশ্যন আছে আপোনালোকে সেই অপশ্যনটো গৈ পেলাই আপোনালোকে যেতিয়া শ্বেয়াৰ কৰিব আৰু সেই শ্বেয়াৰিঙত যেতিয়া আপোনালোকে সেই বন্ধুজনে বা আপোনাৰ বন্ধুজনে যেতিয়া সেই এপছটোত গেম খেলিব তেতিয়াও আপোনালোকৰ আৰ্নিং পাই যাব গতিকে গেমছ খেলাটো কি গতিকে গেমছ খেলিবলৈ তেনেও তাত আপোনালোকে তাত গৈ পেলাই দেখিবলৈ পাইছে নেক্সট এটা প্লে বুটান আৰু সেই প্লেটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কিছুমান ভিন্ন ধৰণৰ গেম ওলাব সেই গেমটোত আপোনালোকে নিজে পইচা ইনভেষ্ট কৰিব লাগিব আৰু আপোনালোকক মই নকওঁ যে আপোনালোকে গেমছ খেলি পেলাই তাত পইচা ইনভেষ্ট কৰক বা পইচা বৰবাদ কৰক আপোনালোকে এই আৰ্নিং কৰি আপোনালোকে বা ৰেফাৰেঞ্চ আৰ্ন কৰি পেলাই আপোনালোকে পইচা ল'ব পাৰে আৰু সেইটো উইথড্ৰ কৰিব পাৰে যদি আপোনালোকে গেম খেলিব বিচাৰিছে তেনেহ'লে আপোনালোকে সেই গেমত গৈ পেলাই আপোনালোকে বিচাৰি ল'ব যিকোনো এটা গেম তাৰ ভিতৰতে মই এই গেমটো খুবেই ভাল পাওঁ আৰু সেই গেমটো আপোনালোকে নিজৰ পইচাটো ইনভেষ্ট কৰিব লাগিব মই 51 rupees ইনভেষ্ট কৰিছোঁ আৰু ইনভেষ্ট কৰি পেলাই আপোনালোকে কি কৰিব আপোনালোকক মই ট্ৰিকটো কৈ দিছোঁ যিটো ট্ৰিক ইউজ কৰি পেলাই মই পইচা পাইছোঁ আপোনালোকক সেইটো ট্ৰিক কৈ দিছোঁ সেইটো ট্ৰিক হৈছে যে যেতিয়া আপুনি গেমটো অন কৰিব আৰু সেই ড্ৰেগন গেমটো অন কৰাৰ পিছতে আপোনালোকে যদি পইচাটো ইনভেষ্ট কৰে তেনে প্ৰতিবাৰে 10 টকা নেক্সট আপোনালোকে 20 টকা নেক্সট আপোনালোকে 30 টকা তেনেধৰণে 10 টকাকৈ বঢ়াই গৈ থাকিব আপোনালোকে এবাৰতে বহুত পইচা ইনভেষ্ট নকৰিব তাত 10 20 30 40 50 তেনেকৈ ইনভেষ্ট কৰি গৈ থাকিব যেতিয়া আপুনি 10 টকা হাৰিব তেতিয়া আপুনি 20 টকা লগাব আৰু 20 টকা যদি হাৰে তেনেহ'লে আপুনি তাৰ সেইটো ডাবল কৰি দিব মানে 40 টকা লগাব তেতিয়া আপোনালোকৰ যিকোনো এবাৰ হ'লেও জিকিব যেতিয়াই জিকিব আপোনাৰ গোটেই পইচাটো আহি যাব আৰু লগতে আপোনাৰ 10 টকা এক্সট্ৰা আহি যাব গতিকে কেনেকুৱা পালে সেইটো আইডিয়া আপোনালোকে জনাব আৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব